মানে প্ৰথমতে আগত গানটো বন্ধ কৰি দিলোঁ। তো গুড মৰ্ণিং ৰাইজসকল, আজি হৈছে শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু মই ব্লগটো ঘৰৰ সেই বাৰাণ্ডাৰ পৰা আৰম্ভ কৰিছোঁ, কিয়নো আজি মানে অলপ সোনকালে উঠিলোঁ। মাহঁত ঘৰত নাই, মাৰ ভণ্টি নাই, মানে ক'ৰবাত অলপ ফুৰিবলৈ গৈছে, জেগাৰ চাইডে ফুৰিবলৈ গৈছে। আৰু আমাৰ চাৰিওফালৰ পৰিৱেশটো চাওকচোন, ঘৰৰ পৰা গোটেইখন হাৰিয়ালি হৈ আছে। মই দেখাইছোঁ দেই, গোটেইখন ঘৰৰ চাৰিওফালৰ পৰা যদি যাওঁ, ধুনীয়াকৈ আমাৰ গোটেই ঘৰৰ ফ্ৰণ্টৰ পৰা গোটেইখন হাৰিয়ালি, কাৰণ এতিয়া কঠীয়া ৰুই দিছে। আৰু আমাৰ এইজন ৰকী ভাই এজন মানে আমাৰ, মই জল্দি যাওঁ, মোৰ পকাই গুচি আহে। এতিয়া মই মানে আজি সোনকালে গা চা ধুই কৰি আজৰি, আৰু এতিয়া মই মাহঁতক আনিবলৈ যাব লাগে। গতিকে এতিয়া ওলাইছোঁ আৰু যাওঁ, মাহঁতক আনি লওঁ। আৰু আজিৰ দিনটোতনো কি কৰোঁ জানো, ইমান তেনেকুৱা বিশেষ প্লেন নাই, তথাপিও ব্লগটো আৰম্ভ কৰিছোঁ, কি হয় চাই যাওক। আৰু আমাৰ এইজন ছাৰ মোৰ লগে মই গাড়ী লৈ আহিলোঁ, সি পকাই আহি আছে। এতিয়া তাক সোমোৱাবলৈ আকৌ মই গাড়ী ভিতৰত সোমোৱাব লাগিব, এতিয়া নহ'লে মই কি কৰোঁ তাকে ভাবি আছোঁ। আৰু তাক এতিয়া থৈ তাক ঘৰত সোমাই থৈ আহিলোঁ, নহ'লে মানে সি সাংঘাতিক অশান্তি কৰে, পকাই গুচি আহে, নহ'লে একদম দেৰগাঁও পাবগৈ। গতিকে মই মানে এতিয়া গাঁৱৰ মাজৰ ৰাস্তাটোৱেদি গৈছোঁ, মানে সেই ৰাস্তাটো ভাল। আৰু এই ভাগ আমাৰ নামঘৰ, আৰু এতিয়া মই এইডোখৰতে দোকান এখনত ৰখি মুখখন অকণমান ফ্ৰেছ কৰি লওঁ। আৰু এইখন আমাৰ বাগান, মানে সেই ঘৰৰ ওচৰত এখনটো আছে, আৰু এইখন এখন আমাৰ বাগান, কিন্তু পাত নাই, গতিকে পাত ছিঙা মানুহো নাই। আৰু আজি যিহেতু সোমবাৰ, এয়া মন্দিৰত এইটো এভাগ শিৱ মন্দিৰ, গতিকে তাত মানুহ আছে অলপ। গাঁৱৰ ৰাস্তাবোৰৰ মাজেদি চলাবলৈ মানে বহুত বেয়া, গম পাইছে। ছাগলী কুকুৰ, গোটেই ৰাস্তাটো ছাগলী কুকুৰৰে। আমাৰবোৰৰ নহয়, গাড়ী আমি ওৱান টাইমৰ কাৰণেহে চলাওঁ, তাহাঁতি 24 ঘণ্টা ৰাস্তাতে থাকে। এনেকুৱা আগতে হৰেক মাল কোনে লৈছিলে, আজিকালিতো হৰেক মাল বহুত কমেই গ'ল, হৰেক মাল নাই। আগতে সৰু টেমা লয়, বহুত বস্তু পায়, মানে অকণমানি বৰ সৰুতে বহুত বস্তু ল'লোঁ। সৰু বস্তুবোৰ কম দামত পায়, ভাল লাগে। আপোনালোকে লৈছেনে বাৰু, কমেণ্টত জনাবচোন। আৰু এতিয়া আহি এখন শিয়ালেখাটি পথাৰ, এইফালেও চব গোটেই হাৰিয়ালি, এয়া হাৰিয়ালি, এইফালে হাৰিয়ালি, আকৌ এইফালে হাৰিয়ালি। আৰু আজি আকাশখনো বৰ ধুনীয়া হৈ আছে, মানে অলপ ডাৱৰীয়া হৈ আছে, কিন্তু মানুহে ৰুই খতমেই কৰিলে আৰু বৰ্তমান। আমাৰ মানে পৰিৱেশটো বৰ ধুনীয়া, আমাৰ পৰিৱেশটো মানে কি, অসমখনৰ পৰিৱেশটো বৰ ধুনীয়া। এইফালে তেতিয়া সেই খেতিপথাৰ পাৰ কৰি আহিলোঁ, সেইফালে সেউজীয়া, এইফালে আকৌ গোটেই বাগান, এইফালেও বাগান, গোটেই ৰাস্তাৰ সোঁৱে বাওঁৱে গোটেই বাগানেই বাগান। মই আচলতে কি হৈছে জানে, মানে মই মানে কথা কোৱাত মোৰ অলপ প্ৰব্লেম হৈ যায় কেমেৰাটোৰ আগত, কিন্তু অকলে থাকিলে অলপ পাৰি, এনেকৈতো পাৰিয়ে। মানুহ চাই নাথাকিলেতো পাৰি, মানুহ থাকিলে মাতটো মানে সৰু হৈ যায় মোৰ, নতুনকৈ কৰিছোঁতো, সেইকাৰণে মানে আৰু অলপ লাজটো বেছিকৈ লাগে। কিন্তু মানে এতিয়া কোনো নাই ন, সেইকাৰণে অকলে মানে ভালকৈ কথাখিনি ক'ব পাৰিছোঁ। আৰু মানে কথাখিনি ক'বলৈ ভালকৈ এনেকৈ টপটপীয়াকৈ ক'ব পাৰিলেহে ভিডিঅ'বোৰ মানে আপোনালোকে চাই ভাল পাব। মানে যদি মই শুনাকৈ বা শুনাকৈ নহয়, বা লগাকৈ লাগি ধৰাকৈ যদি মই কথা কওঁ, তেতিয়া মানে ভিডিঅ' চাই ইমান ভাল নাপাব। সেইকাৰণে মই যিমান ভাল মানে ইউটিউবাৰ দেখিছোঁ, তেওঁলোকে মানে কথাখিনি ভালকৈ স্পষ্টকৈ কয়, আৰু সোনকালে মানে মানে অলপ খৰকৈ কয়। এতিয়া মোৰো সেই তেনেকুৱাই মানে মই কৰিবলৈ চাই আছোঁ, কি হয় চাওঁচোন, পাৰোঁনে নোৱাৰোঁ। আচলতে কি হয়, মানে
এই ৰাস্তাটো অলপ বেয়া আৰু এতিয়া সেইকাৰণে মানে এইখন অকণমান লাহে লাহে যাব লাগিব। কৃষ্ণ নামঘৰ আছে সেইকাৰণে সেৱা কৰি দিছোঁ। মই কৈছোঁ নহয় গৰু ছাগলী তাহাঁতৰহে ৰাস্তা আৰু মই সেইকাৰণে কৈছোঁ যে গৰু ছাগলীৰ ৰাস্তাহে সেয়া দেখিছে গৰু দেখিছে এনেই ৰাস্তা বেয়া তাতে আকৌ গৰু ছাগলীয়ে গোটেই ৰাস্তাটো লৈ থৈ দিছে। আৰু এতিয়া পালোহি ৰহদলা পথাৰ, পুৰা বিখ্যাত ৰহদলা পথাৰ। এই যে ৰহদলা পথাৰত আহিবা ঐ নিজানত, এইখন ঠাই মানে এই পৰিৱেশটো বৰ ধুনীয়া লাগে। এই গছ দুজোপা মাজেদি এই ৰাস্তাটো সম্পূৰ্ণ মানে চিধা আৰু এইডোখৰত মানুহে মানে গধূলি টাইমত বিশেষকৈ মানে ফটো চটো মাৰিবলৈ আহে। এইডোখৰত আহেই মানে এইডোখৰত মানুহ থাকেই, এইডোখৰত বহুত মানুহ থাকে কাৰণ জেগাটুকুৰা মানে বহুত ধুনীয়া। আৰু এইটো টাইমত বেছিকৈ গছৰ পাত চাতবোৰ মানে পূৰা ধুনীয়া সেউজীয়া হৈ থাকে ন, সেইকাৰণে মানে বেছি ধুনীয়া এইডোখৰত। আৰু এইডোখৰত ফটো চটো মাৰিবলৈ বহুত মানুহ এইডোখৰত গোট খাই থাকে। বহুত ডাঙৰ ৰহদলা পথাৰ। খালি আগতে ইয়াত মানে বহুত ঘটনাও হৈছিলে বাৰু। ৰাতি এইফালে পাৰ হ'বলৈ মানুহ ভয় লাগে কাৰণ আজিকালি বাৰু এইবোৰ নাই। তথাপিও মানে ৰাতি এটা বজাত অকলে বাইকখন লৈ পেলাই আহিবলৈ মানে এইডোখৰত অকণমান কিবা এটা মানে আফচোচ হয় আৰু এতিয়া পালোহি গণক পুখুৰী চাৰিআলি। ইয়াত তেল নাই মানে গাড়ীখনত, তেল অকণ ভৰাই ল'ব লাগিব নহ'লে নাপামগৈ দেৰগাঁও। এতিয়া অলপ তেলটো ভৰাই লওঁ। 12 seconds later. এতিয়া মানে পিছত এখন কিহৰ গাড়ী আহিছে? NL নাগালেণ্ড। যা তোকে যাবলৈ দিছোঁ, যা তই যা নগা। আমাৰ আকৌ এই ইয়াত অসমত নগাবোৰ উৎপাতটো বহুত বেছি। আমি আকৌ নাগালেণ্ডত কৰিবলৈ গ'লে চেচেই কাটি পিচ কৰিব। তাহাঁতে আমাৰ ৰাস্তাটোত তাহাঁতি সেই তিতাবৰৰ কি ধলি নহয় কিবা জেগা এটুকুৰা আছে ন, সেইফালে মৰিয়নিৰ ফালে সেইফালে যায়। আমাৰ সেইটো ৰাস্তাতে অহা যোৱা কৰি থাকে। তাহাঁতৰ ছাইড মানে তাহাঁতি ছাইড নিদিয়ে ভাই, ৰাস্তাটো তাহাঁতৰ। কিন্তু আমাৰ আকৌ তেনেকুৱা নহয়। আমি যদি তাত তেনেকুৱা কৰিবলৈ যাওঁ আমাৰ চেটে পাৰোঁ ন। সেইকাৰণে মানে এটা দুটা তাহাঁতৰ কাৰণে ভয় কৰি থাকিব দৰকাৰ নাই। মানে তাহাঁতক ডাইৰেক্ট একশ্যন ল'ব লাগে। উৎপাতকৈ কেলৈ গাড়ী চলাব লাগে, লাহে লাহে চলাব পাৰে ন। আমাৰ সেইফালৰ ৰাস্তাটো ইমান বেয়া তাহাঁতি তথাপিও টাটা চুমু গাড়ী লৈ আহে। তাহাঁতি গাড়ী মানে মূল্যটোৱে নুবুজে নে কি নাজানো, কিন্তু মানে যিটো স্পীডত অহা যোৱা কৰে ডাইৰেক্ট ফালি থৈ গুচি যায় মানে তেনেকুৱা টাইপত। শ্ল'লি অলপ বেয়া ৰাস্তাখনতো তহঁতি কমচে কম শ্ল'লি চলায়, স্পীডত চলোৱা ভাল ৰাস্তাখনত সেই স্পীড মই এতিয়া আহি আছোঁ 40-50ত, কিন্তু মই ফ্ৰী ৰাস্তা পালে মই 80-100 উঠাই দিম। কিন্তু সেইটো ৰাস্তা মানে ইমান যাব পৰা নহয় যে এইটোত মই 80 স্পীডত যাম, 100 স্পীডত যাম। গতিকে মানে আমি সেইটো ভাবি পেলাই চলাওঁ, কিন্তু তাহাঁতি সেইটো ভাবি পেলাই নচলায়। তো এইডোখৰতে এতিয়া গাড়ী ৰখালোঁ, আহি পালোহি। মানে দেউতাই যোনখন কৈছিলে সেইখন সাহিত্য সভাৰ পিছফালে থকা সেইখন সাহিত্য সভাৰ গেট। আৰু মই এতিয়া ৰখিছোঁ, মাহঁতলৈ ফোন কৰিলোঁ হয় বুলি কৈছে। আৰু এতিয়া মই মানে এবাৰ ভিতৰলৈ সোমাই যাওঁ, নহ'লে কথাটো বেয়া হ'ব। যিহেতু মানে একদম লগৰ, স্কুলৰ লগৰ, সৰু কালৰ পৰা একেলগে থকা মানে আমি। মাহঁত সেইকাৰণে ফুৰিবলৈ আহিছিলে আৰু মাহঁতৰো মানে অলপ টাৰ্মছটো ভাল। গতিকে এইফালে পথাৰত ৰোৱনীয়ে ৰুই আছে, শাওনৰ ৰোৱনী। এই ঘৰতে নাই মোৰ ৰোৱনী মইনা, নাই আঘোণৰ দাৱনী, মনৰ বৰে ঘৰ আছে খালী হৈ, কোনে কৰিব শুৱনি। এইবোৰ বিহু গান মুখত আহিয়ে থাকে এনি টাইম। আৰু বিশেষকৈ মানে খেতি পথাৰ লৈ পেলাই আৰু বিহু গানবোৰ বেছিকৈ জড়িত যে, সেইকাৰণে মানে আহিয়ে থাকে, মনলৈ আহিয়ে থাকে। আৰু বিশেষকৈ বিহুটো মানে মোৰ একদম দিমাগত এনি টাইম চলিয়ে থাকে। এতিয়া সেইকাৰণে গাড়ীখন মানে মই অকণমান আগলৈ লৈ আনিলোঁ। গাড়ীখন মই এতিয়া থৈ লওঁ, আগত গৈ পেলাই আগত থৈ লওঁ, তাৰপৰা তাহাঁতৰ ভিতৰলৈ যাওঁ, তাৰপিছত আকৌ ঘৰলৈ যাম আৰু। তো এতিয়া মানে দেৰগাঁৱৰ পৰা আহি পালোহি গোলাঘাট। আৰু মানে এই ৰ'ব, এই আগত এয়া গাড়ী ঘূৰাই আছে মানে, সেইকাৰণে কথাটো ক'ব পৰা নাই। তাৰপিছত কৈ আছোঁ
লগত মানে সেই লগৰজনীও আহিছিলে কিবা এটা কামত, গতিকে তাইক থৈ আমি এফালে জোনাকী নগৰত থৈ এফালে শ্বৰ্টকাট হৈ গুচি আহিলোঁ আৰু অকণমান দেৰি পিছত ঘৰ পামগৈ আৰু। चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह। তো এয়া পাই গ'লোহি ঘৰ। এতিয়া ঘৰত মাহঁতক থৈ আজিৰ দিনটো মোৰ বিশেষ অন্য বেলেগ একো বাৰু কাম বন নাই, কিন্তু তথাপিও কি হয় দেখা যাওক, আবেলিমান ওলাই যাব পাৰোঁ আৰু সেয়াই আৰু। এতিয়া এনেকৈ গাড়ীখন এইডোখৰতে থওঁ, গাড়ীখন ভিতৰত নোসোমাওঁ, দেউতাই চাগে ধুব অকণমান, তাৰপিছত যদি ক'ৰবালৈ যোৱা হয় দেখাম বাৰু। Much later. তো এতিয়া মেইন কথাটো হ'ল যে মানে মই অথনি আহি পেলাই ভাত পানী খাই আজৰি হ'লোঁ। অথনিতো ৰাতিপুৱা ভাত পানী খাই যোৱা নাছিলোঁ, গতিকে ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া আমি আকৌ ওলাইছোঁ দেউতাৰ লগত টাউন, কাৰণ ভণ্টিৰ ক্লাছ আছে। ভণ্টিক ক্লাছত থৈ আমি দেউতা মোৰ কিবা এটা সৰুকৈ বজাৰ আছে আৰু আজি ৰাতিলৈ মানে আমাৰ ঘৰত যিহেতু মই অথনি কৈছিলোঁ শাওনৰ প্ৰথম সোমবাৰ, সেইকাৰণে মানে ঘৰত কিবাকৈ আমাৰ এই ভাং খোৱা পাতিছে, মানে তেনেকুৱা কিবা নিয়ম আছে, গতিকে মানে আজি পাতিছে, মানে শাওণ মাহত পাতিলে হয়, কিন্তু তথাপিও মানে এতিয়া আজি প্ৰথম সোমবাৰ কাৰণে আজি পাতি দিছে। আৰু এতিয়া সেইকাৰণে দেউতাই মই মানে টাউনত বজাৰ কৰিবলগীয়া আছে, দেউতাই মোক লগ ধৰিছে, গতিকে মই মানে দেউতাৰ লগত ওলাইছোঁ। আৰু এইকেইটা আমাৰ অকণমান নতুন পোৱালি পুপু এইটো এটা। তো ৰাতিপুৱা টাইমত কৈছিলোঁ যে মানে গধূলি আমাৰ ঘৰত আজি ভাং খোৱা, যিহেতু মানে আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰৰ কাৰণে আমাৰ ঘৰত মানে ভাং খোৱা মানে আমাৰ নিয়ম আছে আৰু এনেকৈ আমাৰ যে মানে ভাং খুৱাব লাগে ভকত কেইজনক মাতি বা নাম বা পুথিখন পঢ়ে। এতিয়া সেইকাৰণে মানে মই সম্পূৰ্ণ বাৰু আপোনালোকক দেখাব নোৱাৰোঁ, কিন্তু অলপ মানে অকণমান দেখাম কি হ'লনো আজি। আৰু এতিয়া পাঠ পঢ়িয়ে আছে, শুনিছে চাগে পাঠ পঢ়ি আছে, তাৰপিছত চাগে অকণমান আৰু মানে ভাং খাব, তাৰপিছত আৰু যোনটো প্ৰসাদ খাই পেলাই চব ঘৰা ঘৰি হ'ব। আৰু ময়ো ব্লগটো আৰু বহুত বেছি দীঘলীয়া কৰি নাথাকোঁ, মই অকণমান চবৰে দেখুৱাম ক'ত কি হৈ আছে এতিয়া, আৰু তাৰপিছত ব্লগটো শেষ কৰিম, কিন্তু এতিয়া নকৰোঁ, আগত আপোনালোকক দেখাই লৈছোঁ কি হৈ আছে আজি। আৰু এইফালে আইতা মা আৰু এজনী আইতা আছে, এইফালে ৰুটি বেলি আছে, আমাৰ আইতাই চব্জি বনাই আছে, আমাৰ মায়েও কিবা কৰি আছে, আৰু মই এইফালে বহি এতিয়া খাবলৈ লৈছোঁ। আৰু এইফালৰ পৰিৱেশটো হৈছে এইফালে ভকতে যা যোগাৰ কৰি আছে, প্ৰসাদৰ কাৰণে ফল মূল কাটি আছে, আৰু এইফালে ভাঙো জ্বলাই থৈছে। মানে ভাংটো সকলোৱে নাখায়, যিকেইজন ভকতে খায় মানে তেওঁলোকেহে খায় আৰু, কিন্তু সকলো ভকতেও নাখায়, মানে পাতিছে বুলি বা চবেই খাব লাগিব তেনেকুৱা নহয়, নিৰ্দিষ্ট যোনকেইজনে খায় আৰু সেইকেইজনেহে খায়। তো ভাং খোৱা খাবলৈ আহিছে এইজন, কি হ'ল কাৰোবাৰ লগত কথা পাতি আছিলে নহয়, ফোনটো থৈ দিলা যে, অকণমান লাজো কৰে মানে ফটো আমি নহয় মানে এই কাৰ লগত কথা পাতিছিলা কৈ দিয়া আকৌ, ইমান যে গহীন হৈ দিলা, কাৰ লগত কথা পাতিছিলা? হা একো নাই ন, মানে লাজটো বেছি কৰে বাৰু, একো নাই, গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছিলে, খাবলৈ মাতি দিলোঁ আৰু মানে মই অকলে কামো পাইছোঁ, অকলে বহি, সেইকাৰণে এতিয়া ফোনটো কাটিও দিলে বাৰু। এতিয়া ধুনীয়াকৈ মোবাইল কিবা ভেকশ্যন ধৰিছে, এতিয়া মেছেজ কৰিব মানে, এতিয়া মোকো ভিডিঅ' কৰিছে মই হেৰি কৰা। তো এয়া মানে সেইফালে ভকতে খাই আছে, আৰু এতিয়া আমিও খাওঁ, এয়া প্ৰসাদ দিলে, প্ৰসাদ। আৰু ব্লগটো মানে বেছি দীঘলীয়া কৰি নাথাকোঁ, এতিয়া আৰু বহুত হৈ গ'ল, অথনিৰ পৰা বহুত কৈ দিলোঁ, গতিকে মানে কিবা কৈছা কিবা এটা কৈছিলে বাৰু, যিয়ে নহওক, আৰু ব্লগটো বেছি দীঘলীয়া নকৰোঁ। আজি ৰাতিপুৱাৰ পৰা কি হ'ল দেখিলি,
গতিকে ইমানতে ব্লগটো শেষ কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই